চব বস্তু এটা দেখাই আছোঁ ৰ'ব অকণমান অলপ আপুনি দাম শুনিলে একদম দাম চাম দামটো কোৱাৰ পিছত গম পাই যাব হাঁহি উঠি যাব ইমান কম দামৰ ভিতৰত ইমান বস্তু আহিছে দেখাই আছোঁ ৰ'ব ডাইৰেক্ট আনবক্সিং কৰি দিছোঁ এইখন কীবৰ্ড মাউচ পেড তাৰপৰা আছে USB হাব তাৰপৰা আছে মাউচ তাৰপৰা আৰু OTG এই টোটেল এখন দিয়াত এটা দুটা তিনিটা চাৰিটা এই পাঁচটা বস্তুত কিমান দামৰ আনিছোঁ মই দেখাই আছোঁ আৰু যদি আপোনাক লাগেও মই লিংকটো দি দিম ফ্লিপকাৰ্টৰ পৰা আনিছোঁ ধুনীয়া অফাৰত আনিছোঁ মই কৈ আছোঁ আপোনাক এটা এটাকৈ দেখাই আছোঁ ত' ইয়াৰে আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে লেপটপৰ যোনটো ভিডিঅ'টোত কৈছিলোঁ মই কীবৰ্ড বা মাউচ চৌচ মই আনা বুলি অৰ্ডাৰ দিবলৈ আহি পোৱা নাছিল চ' আজি আহি পালে চ' মই খুলি চালোঁ মই খুলিছে চক খাই গৈছোঁ মানে কি ইমান কম দামৰ ভিতৰত ইমানখিনি বস্তু দিছে চ' মই দেখাই আছোঁ এটা এটা বস্তু দেখাই আছোঁ ফাৰ্ষ্ট মই কি দেখাম একফালৰ পৰা দেখাই আছোঁ এইখন দিছে ফাৰ্ষ্ট মাউচ পেড 8GB ৰক দিছে ৰক কোম্পানীৰ সেইটো লগটো হৈছে 8GB এখন ধুনীয়া কিন্তু দেই মাউচ পেডখন ধুনীয়া হয় পুৰা হেৰি চিষ্টেম লগৰ চিষ্টেম হয় ধুনীয়া এইখন গ'ল এটা দামটো মই লাষ্টত কৈ আছোঁ আপোনালোকক নেক্সট আছে এইটো USB হাব এইটো চাওক মানে এইটো কি কৰে আপোনাৰ ধৰি লওক মোৰ লেপটপ দেখাইছিলোঁ আপোনাৰ লেপটপত মোৰ USB পইণ্ট দুটা আছে দুটা থাকিলে ধৰি লওক মই মাউচ কীবৰ্ড কানেক্ট কৰাৰ পিছত বা পেন ড্ৰাইভ বা কিবা মোৰ নেটেই ল'ব লাগে হ'ল ডাটা ল'ব লাগিব মই কানেক্ট কৰিব একো নাথাকিব চ' সেইকাৰণে মই USB হাব এইটো আনিছোঁ ইয়াত আছে 4টা পইণ্ট এটা পইণ্ট ইফালে 3টা পইণ্ট আছে 4টা পইণ্ট আৰু ইয়াত এক্সট্ৰা এটা পাৱাৰ হেৰি আছে মানে এক্সট্ৰাকৈ এক পাৱাৰ দিব পাৰি কিন্তু সেইটো নালাগে বাৰু দৰকাৰ নাই এইটো হ'ল এইটোৰ দামটো শুনাই দি আছোঁ মই আপোনাক দেখাই দি আছোঁ এইটোৰ দাম হৈছে 550 টকা ইয়াত দেখা যায় 550 টকা আছে চাই লওক এইটোৰ দাম 550 টকা এইখন ধৰি লওক আপুনি ধৰি লওক 50-60 টকা ধৰি ল'ব বেছি নহয় 50-60 টকা ধৰি লওক এই গ'ল এইটো তাৰ গ'ল তাৰপিছত দেখাই আছোঁ মই এইটো OTG টাইপ C হয় আমি ডাইৰেক্ট মোবাইলত কানেক্ট কৰোঁ এইটো পেন ড্ৰাইভ হওক নতুবা কীবৰ্ড হওক নতুবা মাউচ হওক চলাব পাৰিব মানে একবাৰতে এইটো OTG দিছে এইটো ধৰি লওক 50-60 টকা বা 40 টকাৰ ভিতৰত আহি গ'ল নেক্সট দিছে মাউচ এইটো তাৰ মাউচটো দেখাই আছোঁ তাৰে আগত মই আপোনালোকক এই দামটো আছে যে মই দেখাই আছোঁ নাই মাউচটোৰ দামটো দিয়া নাই ইয়াত নাই মাউচটোৰ দামটো দিয়া নাই ধৰি লওক মাউচটোৰ দাম এনেই কিমান হ'ব 150 বা 200 ভিতৰত এইটো তাৰ কেবলটো ধুনীয়া কেবল হয় আপুনি চাব পাৰে এইটো কেবল চাওক এইটো মানে কাপোৰ লবৰ টাইপ নহয় ডাইৰেক্ট লবৰ কাপোৰ নহয় কাপোৰ যিটো কাপোৰ মেটেৰিয়েল টাইপ এইটো ধুনীয়া এইটো গ'ল এইটো ধৰি লওক 150-200 মান 500 টকা হ'ল 550 50 টকা 600 টকা 150 টকা 700-750 মান টকা হ'ল নেক্সট মই মেইন বস্তু দেখাওঁ কীবৰ্ড খাম এইটো গোটেইখিনি ব্ৰেণ্ডটো হ'লে ব্ৰেণ্ডটো কি জানে আপোনাক মই কৈ দিওঁ প্ৰডক্ট ইয়াত লেখা আছে ব্ৰেণ্ড প্ৰডক্টৰে হ'ল গোটেইখিনি হয় প্ৰডক্টৰে চব প্ৰডক্টৰ পৰা আহিছে কিন্তু এখন বাৰু ব্ৰেণ্ড নাই বাৰু এইটো নৰ্মেল প্ৰিণ্ট কৰি দিয়ে এইটো ব্ৰেণ্ডটো লেখা নাই বাকী চব প্ৰডক্টৰে হয় নেক্সট এখন দেখাই আছোঁ মোৰ এখন কীবৰ্ড এখন ফুল সাইজ কীবৰ্ড হয় নাম্বাৰ চাম্বাৰ আছে ইয়াত এক্সট্ৰা ফুল সাইজ কীবৰ্ড বুলি কৈছোঁ এইখন ত' এইখনৰ দাম ইয়াত দেখাই আছে মই দেখাই আছোঁ ন 600 টকা ইয়াত দেখাই আছে দাম 600 টকা সেইখন দাম 600 500 1000 কম 1500 মান টকাৰ বস্তু তাৰপিছত গৰম খাম 1500 টকা মান বস্তু আৰু এইখন কীবৰ্ড ফুল সাইজ কীবৰ্ড চ' মই এই কীবৰ্ডে মাউচে এই দুটা বস্তু মই এইটো কানেক্ট কৰিব পাৰোঁ আৰু নতুবা মই মোবাইলটো কানেক্ট কৰিব পাৰোঁ এইখন ফুল সাইজ কীবৰ্ড ধুনীয়া চাইজ আমাৰ চুইচটো ধুনীয়া হয় চুইচটো ধুনীয়া এইটো মাউচটো ধুনীয়া ইয়াৰ ডিজাইনটো বেয়া লগা নাই ফুল সাইজ মানে টাইপিং হওক ভিডিঅ' এডিটিং হওক ধুনীয়াকৈ মই কৰিব পাৰিম সেইকাৰণে এইখন আনিছোঁ
সৰু নৰ্মেল কীবৰ্ডখন আনিলে মানে চুইচতে ফাঁচি যায়, এইখন নাফাঁচে। এইখন যিমান তুমি ইউজ নকৰা কিয়, যিমান ইউজ নকৰা কিয় একো নহয়, ফাঁচি নাযায়। চ' এইখিনি গোটাই দেখা পালোঁ, এই দেখা পালোঁ গোটাইখিনি প্ৰাইচ যদি মোক কোৱাই নাই এতিয়া, গোটাইখিনি প্ৰাইচ কিমান আনিছোঁ জানা? 644। এই 5টা প্ৰডাক্ট 644। মই মানে এই দুটাতে 1150 টকামান যায়। 644ত গোটেইখিনি বস্তু আনিছোঁ। চ' মই দি দিম আপোনালোকক, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ফ্লিপকাৰ্টৰ পৰা আনিছোঁ, ধুনীয়া, ধুনীয়া ইউজ, মানে কি ধৰক ইয়াৰ অলপ পেকেজিংটো অলপ বেয়া, পেকেজিংটো অলপমান ফাটা ফুটাকৈ আহিছে। পেকেজিংটো অলপমান বেয়া হৈছে, কিন্তু প্ৰডাক্টটো ধুনীয়া হয়। প্ৰডাক্টটো পেকেজিংটো অনলাইন আহোঁতে প্ৰব্লেম হ'ব পাৰে, কিন্তু ডেমেজ একো হোৱা নাই মোৰ প্ৰডাক্টত, ডেমেজ একো হোৱা নাই, কিন্তু ধুনীয়া আৰু প্ৰডাক্ট কিন্তু ধুনীয়া, মানে বেয়া পোৱা নাই, এটা বস্তু মই বেয়া পোৱা নাই। এইটো হওক বা মোৰ OTG হওক বা এই কীবৰ্ডখিনি হওক, মাউচটো হওক, ধুনীয়া, মানে ইমান কম দামৰ ভিতৰত ধুনীয়া। আপুনি নিজে কেলকুলেশ্যন কৰি লওক, 644ত মই 5টা আইটেম পাইছোঁ, কিমানকৈ পৰিম। তাৰোপৰি মোৰ ফোনপে কিবা গিফ্ট কাৰ্ড আছিল, 200 টকা গিফ্ট কাৰ্ড কমিছে, 444 আনিছোঁ। চ' য'ত নেকি এখন কীবৰ্ডৰ দাম 1000-1500 টকা লৈ লয়, এখন কম দামত পাইছোঁ। মই দি দিম, ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰপৰা আপুনি অৰ্ডাৰ কৰি ল'ব পাৰিব। আৰু ধুনীয়া 644 পাই নেকি, আপুনি দেখাই গৈছে। এইখনো যদি আমি দোকান আনিব যাওঁ মিনিমামটো 300-400 টকা ল'ব। 300-400 টকা যদি এখন লয়, বাকীখিনি কিমান পাব? 600 টকাৰ ভিতৰত গোটেইখিনি বস্তু আনিছোঁ। দেখাব লাগে একো নাই, কীবৰ্ড ইউজ কৰিতো গমেই পাব কেনে কীবৰ্ড। জাষ্ট মই বস্তু আনাৰ কাৰণে কম দামত পোৱাৰ কাৰণে আপোনালোকক দেখালোঁ, কম দামত পালে চবকে দেখাব লাগে। চব যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে মোক মানে ফ'ল' কৰি দিব। আৰু নতুন ভিডিঅ'বোৰ আহি আছে এনেকুৱা, ফেচবুকতো যাই আছে, ইউটিউবতো আহিছে। ইউটিউবত কমকৈ আহিছে কাৰণ ইউটিউবত যাব পৰা নাই বুলি ঘূৰিব ফুৰিব। চ' আহি আছে এতিয়া, আৰু নতুনকৈ ভিডিঅ' আহি থাকিব এটা এটাকৈ। চ' ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো অল কৰি দিব, নতুন ভিডিঅ' পাই থাকিব। আজিলৈ বাই বাই।